আমাৰ লগত এটা বিৰাট ডাঙৰ ঘটনা এটা হৈ গ'ল মানে অৰ্ডাৰ কৰিছিলোঁ খাবৰ কাৰণে তামিলনাডুত আছোঁ এতিয়া ৰামেশ্বৰমত আছোঁ আৰু ইয়াতে হোটেলত আহিছিলোঁ খাবৰ কাৰণে আহোঁতে অকণমান জেং এটা হৈ গ'ল কি জেং এইটো চাওকচোন বাৰু আপোনালোকে ভিডিঅ'টো দি আছোঁ চাওকচোন খা ভাল বস্তু খা জি পাই नूडल्स कौन बोला क्या लिखा नूडल्स नहीं खाएगा ना हम लोग ले जाइए कितना है इसका प्राइस कितना 110 तो कौन खाएगा মই লৈছোঁ ফ্ৰাইড ৰাইচ কি জমনি কেঞ্চেলো নকৰে এতিয়া আৰু অৰ্ডাৰ চিৰি চিৰি मशरूम फ्राइड राइस कैंसिल कर दो मशरूम फ्राइड राइस ये कार्ड क्या है खिलाएगा यार बोलो हमने ऑर्डर किया ही नहीं है नहीं। ये हमने ऑर्डर नहीं किया है ইয়াতে চব গণ্ডগোল अच्छा तो बस दोनों पे रेडी है भाई अभी मिलेगा चपाती कैंसिल कर चपाती ना कैंसिल कर देना चपाती रेडी কোনে কি অৰ্ডাৰ দিছে কোনো ঠিক নাই खाना कौन खाएगा अभी আমি পুৰা हम लोग ऑर्डर दीजिए ऑर्डर देने का पहले सबको पूछ के सही में ऑर्डर देना पड़ेगा ये बार बार कुछ नहीं लिख रहा है जो बोलता है वही लिख लेते हैं हम लोग को ऑर्डर फिक्स नहीं लिख रहा है बार बार फिक्स नहीं किया है ना ये खराब तो मत कीजिए ए भैया চবৰে হাঁহি উঠি গ'ল চাওক বিপদটো মহন্তৰ লগতে কেৱল হয় আমি পুৰা খাই আছো लाया नहीं रामेश्वर आया ना दर्शन के लिए आया खेलने के लिए दिन में इतना सुंदर करके खाना खा के गया आप ऑर्डर उल्टा पलटा लिख लिया ऑर्डर कैसे लिखना पड़ता है ना सही से हमने हम लोग को डिसाइड करने के लिए आपने रखने का বম জমনি চলি আছে পুৰা খাই আছো ৰ'ব যদি এনেকুৱাকৈ তামিলনাডুত আহে তেতিয়াহ'লে ভালদৰে মেনুখন চাই ল'ব আমাৰ নিচিনাই আপোনাৰ লগতো হ'ব পাৰে আমাৰ বেচেৰাৰ যেনেকুৱা অৱস্থা হ'ল এনেকুৱা অৱস্থা হৈ যাব পাৰে কি অৰ্ডাৰ দিয়ে এইটো আগতে ভালকৈ চাই ল'ব বুজি ল'ব সিহঁতৰ পৰা কেনেকুৱা হয় খানাটো কি হয় নহ'লে ইয়াৰ নিচিনা অৱস্থা হ'ব কিবা খুজিলে কিবা দি দিলে এতিয়া অৰ্ডাৰ কেঞ্চেলো নহয় এনেকুৱা টাইপৰ আৰু জাষ্ট এটা উদাহৰণ দিলোঁ আৰু আপোনালোকক এইবিলাক আমাৰ এক্সপিৰিয়েঞ্চ আৰু কি ক'ব সৰু সুৰা এক্সপিৰিয়েঞ্চ আপোনালোকৰ আগত আগবঢ়াইছোঁ আৰু এই গোটেইবিলাকে খানা খাই আছে একেলগে আৰু এনেকৈ আমাৰ লগত ঘটনাবিলাক ঘটি আছে ইয়াৰ হোটেলখনৰ মালিক পৰ্যন্ত আহি গ'ল আমাৰ ওচৰত কি হ'ল ই মানে হাল্লা কৰি দিলে মই অৰ্ডাৰ কৰা নাই ই কোনে খাব বোলে নিজে চাওমিন মই ভালে নাপাওঁ বেলেগৰ লগত মই এইটো ফ্ৰাইড ৰাইচ মই চেঞ্জ কৰি ল'ব লগা হৈছে উপায় নাই গাদ্দাৰি কৰিছোঁ গাদ্দাৰি কৰা নাই এইটো তোমাৰে ভুলিছোঁ ভাই নহ'লে গোটেইবিলাকে খাই আছে আৰু ভাল লাগিলে দেই বঢ়িয়া বম জমনি হৈ গ'ল আজি বাবা ভিনিয়ে এখন কি খাবা প্লেইন ধোচা এইফালে ধোচা এইফালে কিবাকিবি এনেকৈ চবেই কিবাকিবি খাই আছে মহন্তৰ কাৰণে অলপ বেয়া লাগিছে অলপ দি দিয়া হ'ল তাক